আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল অলিস্মিতা কিচেন আৰু ব্লগলৈ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। বলকচোন আগবাঢ়ো ভিডিঅ'টোলৈ। আহি পাই গ'লা? আছোঁ এনে। এইফালে অহা কথা নাছিলে, কিন্তু নহা মানুহো আজি আহিছে। বোলে কিবা এটা ছাৰপ্ৰাইজ আনিছে মোৰ কাৰণে। কি আনিছে মই নাজানো, কাৰণ মই বুধবাৰ আহিছোঁহে ঘৰলৈ। সেইকাৰণে এইটো সপ্তাহ অহা কথা নাছিলে, নেক্সট উইক যোৱা কথা আছিলে। কিন্তু কিবা আনিছে, যদি দেখাব পৰা হয় আপোনালোককো বাৰু দেখাম। ৰ'ব সুধোচোন আজি কিবা আনিছে নাজানো, হ'লেও আজি নহা মানুহ আহি গ'লা নহয়। কোৱা এতিয়া কেলৈ আহিলা? বস্তু এটা অৰ্ডাৰ দি থৈছিলোঁ, আজি জল্দি আহি গ'ল, মানে ভবাতকৈ জল্দি ডেলিভাৰী হৈ গ'ল। সেইকাৰণে মানে তুমি মানে গুচি আহিলা দিবলৈ। আৰু চাম বাৰু কি বা আনিছে, মোৰ একো আইডিয়া নাই, কাৰণ অৰ্ডাৰ কৰোঁতেও মই নাছিলোঁ ঘৰত। দেখাম বাৰু, যদি দেখাব পৰা বস্তু হয় আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এতিয়া যাওঁ ভিতৰলৈ। এইটো বস্তুটো হৈছে এইটো, কিন্তু কি আছে ইয়াত একো লিখি ৰখা নাই। মই চাবলৈ চেষ্টা কৰিছোঁ, খালি কিবা খটখট কৰি আছে, কিন্তু একো গম পোৱা নাই কি আছে ভিতৰত। সুধিলতো পোৱা নাই, সেইকাৰণে ভাবিছোঁ আনবক্সিং কৰোঁ। কি আছে চাওঁ ৰ'ব, কিবা আছে। আৰু তুমি অৰ্ডাৰ কেতিয়া কৰিলা এইটো? মই সেইদিনা তোমাক কৈছিলোঁ যে বনাইছে, এই তাৰপিছত ঘৰত গৈ কৰিলোঁ। দেখিছে, মই মানে থকা অৱস্থাটো অৰ্ডাৰ কৰা নাই, কিজানি গম পাম বুলি নাথাকোঁতে অৰ্ডাৰ কৰিছে। ইয়াত থৈ গৈছে মোক ৱেডনেছডে, তাৰ পাছত অৰ্ডাৰ কৰিছে। ফোন চোন, এইটো ফোন পাই গ'লোঁ। এইটো থেংক ইউ। মই একচুৱেলি ফোনটো ল'ম কৈ আছিলোঁ। মই খালি দিব লগা নাছিলোঁ। মই ভাবিছিলোঁ যে আৰু 1 মান্থৰ পাছত মই অৰ্ডাৰ কৰিম ফোনটো, কিন্তু দেখিছিলে এবাৰ চাই থকা, সেইকাৰণে কিজানি অৰ্ডাৰ কৰি দিলে। ফোনটো ভাল লাগিছে। এইটো হয়, কি হয়, M31S হয়। আৰু কেনেকুৱা হয় ফোনটো চলাই লওঁ, তাৰপৰা জনাম বাৰু আপোনালোকক। মই একচুৱেলি এইটো ভিডিঅ' এডিটিঙৰ কাৰণে ল'ম বুলি ভাবি আছিলোঁ, কাৰণ গুগলত মাৰোঁতে এনেকৈ দেখাই আছিলে ফোনটো ভাল হয় বুলি, কিন্তু এওঁক কোৱা নাছিলোঁ বাৰু দেই। এওঁ এদিন দেখি গৈছিলে মই চাই থকা, সেইকাৰণে কিজানি দি দিলে। ভালেই হ'ল যি নহওক। ইমান হেভি পেকিং। এইটো এয়া ফোনটো অন কৰিয়ে দেখিছে, ফটো দুখন ক্লিক কৰি থৈছোঁ। তাৰপাছত এতিয়া বনামগৈ পৰ্ক। দেউতাই পৰ্ক আনি থৈছে, মিষ্টাৰে ভাল পায় বুলি। আৰু এইফালে মই ফ্ৰাই কৰি ল'লোঁ আলু আৰু এটা ভাত কেৰেলা, কাটি পিনে ফ্ৰাই কৰি লৈছিলোঁ। আৰু এতিয়া মই ইয়াত বনাম পৰ্ক। ইয়াত দি লৈছোঁ মই পিঁয়াজ, একেবাৰে সাধাৰণভাৱে বনাম আজি। আৰু আপোনালোকক দেখাম বুলি ভবা নাছিলোঁ, কিন্তু ভাবিলোঁ দেখাই দিওঁ। এয়া একেবাৰে চিম্পুলকৈ বনাম। আদা নহৰু দি দিছোঁ। মই পৰ্কখিনি বইল কৰি ৰাখিছিলোঁ, এটা হুইচেল মই ৰাখিছিলোঁ। এতিয়া মই এইখিনি ভজাৰ পাছত পৰ্কখিনি ইয়াত দি দিম। বইল কৰি থোৱা পৰ্কখিনি এয়া দি দিছোঁ, দেখিছে। আজি মই পৰ্কখিনি একেবাৰে সাধাৰণভাৱে বনাম, একদম চিম্পুলকৈ বনাম। আৰু ইয়াত প্ৰয়োজন অনুসৰি এতিয়া মই দিম হালধি, নিমখ আৰু অলপ ৰেড চিলি দি দিম। আজি পৰ্কখিনি আদা নহৰু পিঁয়াজ দিয়ে বনাম। এতিয়া মই ভাজি ল'ম অলপ টাইম, বহুত বেছি দেৰি নাভাজোঁ। মিডিয়াম ফ্লেমত 2 মিনিটৰ কাৰণে মই ফ্ৰাই কৰি ল'ম। এতিয়া মই এইখিনি ঢাকন মাৰি থৈ ৰাখি দিম 2 মিনিট বা 1 মিনিটৰ কাৰণে। আৰু মই এইফালে পাতি ৰাখিছোঁ এটা কেৰাহী, আৰু ইয়াত বনাম মই পৰ্ক ড্ৰাই ফ্ৰাই টাইপকৈ বনাম। মানে খৰিচা যে মই বনাই ৰাখিছিলোঁ, আগৰ ভিডিঅ'ত দিছিলোঁ, সেয়া টেষ্ট কৰিম আজি কেনেকুৱা হৈছে। এতিয়া মই দি লৈছোঁ ইয়াত তেলত পিঁয়াজ গোলকৈ কাটি ৰাখিছিলোঁ। পিঁয়াজকেইডোখৰ বেছি ফ্ৰাই হ'বলৈ নিদিয়াকৈ মই ইয়াত দি দিম এতিয়া বইল কৰি ৰখা পৰ্কখিনি।
এয়া পৰ্কখিনি মই বইল কৰি থোৱা পৰ্কখিনি দি দিছোঁ আৰু প্ৰয়োজন অনুসৰি দি দিছোঁ মই নিমখ আৰু ইয়াত মই আজি হালধি ব্যৱহাৰ নকৰোঁ হালধিৰ সলনি মই ইয়াত ব্যৱহাৰ কৰিম আপোনাৰ ডাৰ্ক চয়া চচ আছিলে মই 1 টেবুল স্পুন ব্যৱহাৰ কৰিছোঁ এয়া দি দিছোঁ চয়া চচ দিলে কালাৰটো ভাল হয় কাৰণে মই চয়া চচ ইউজ কৰিছোঁ আপোনালোকৰ লগত নাথাকিলে হালধি ব্যৱহাৰ কৰিলেও একো কথা নাই আপোনালোকে মন কৰিলে হালধি ব্যৱহাৰ কৰিব পাৰিব আৰু মই এয়া দি দিছোঁ 1 টেবুল স্পুনৰ জোখৰ আদা নহৰু পেষ্ট আজি মই পৰ্কখিনিৰ লগত দি দিম বেম্বো চুট মানে মই যে ৰাখিছিলোঁ খৰিচা হ'বলৈ এয়া দি দিছোঁ খৰিচা অলপ বেছিকৈ দি দিছোঁ আজি বনাম বুলি ভাবিছিলোঁ বেম্বো চুটৰ লগত পৰ্ক ফ্ৰাই এয়া বনাই আছোঁ খৰিচাৰ লগত এনেদৰে ফ্ৰাই কৰি খাই ভাল লাগে পৰ্ক সেইকাৰণে ভাবিলোঁ আজি বনাই খাওঁ আৰু আপোনালোককো দেখাই দিলোঁ এইফালে গ্ৰেভিখিনি ৰেডি হৈয়ে গৈছে মই 2 মিনিটমান ভজাৰ পাছত আলুখিনি এড কৰি দিলোঁ আৰু অলপ পানী দি উতলাই দিছোঁ আৰু এইফালে পৰ্ক উইথ বেম্বো চুট ৰেডি হৈ গৈছে আৰু মই ইয়াত দি দিছোঁ এয়া কাটি থোৱা গোল গোলকৈ কাটি ৰাখিছিলোঁ মই পিঁয়াজ মিক্স কৰি দিছোঁ অলপ কেঁচা কেঁচা হৈ থাকিলে ড্ৰাই ফ্ৰাইড খাই ভাল লাগে সেইকাৰণে এনেদৰে কাটি দিছোঁ আপোনালোকে মন কৰিলে ইয়াত কেঁচা জলকীয়া কাটি দি দিব পাৰিব মই ইয়াত কেঁচা জলকীয়া নিদি চিলি ফ্লেক্স দি দিছোঁ এয়া পৰ্ক উইথ বেম্বো চুট আজি ৰেডি হৈ গ'ল বনাই মেলি হৈ গ'ল আজি মোবাইলটো পাই অকণমান হেপিও হৈ আছোঁ সেইকাৰণে ভাবিছোঁ হাজবেণ্ডৰ দ্বাৰাই টেষ্ট কৰাওঁ আজি খাই কেনেকুৱা লাগিছে বলক খাবলৈ লৈছে কেনেকুৱা হৈছে জানো আমাৰ কোনটো খাইছা গ্ৰেভিটো মজা আছে এনেও পৰ্ক খাই ভালেই পায় গতিকেলৈ অলপ ভাল হ'লে বহুত ভাল পাব পাৰে পিছে খাবলৈ ভালেই হৈছে এইফালে এইটো হেৰিটো টেষ্ট কৰিছা কৰিলোঁ ভাল লাগিছে খৰিচাৰ ফ্লেভাৰটো বহুত ধুনীয়া আহি গৈছে হয় নেকি অঁ এতিয়া খাই লওঁগৈ তাৰপাছত আকৌ লগ পাই আছোঁ আপোনালোকক ভাত খাই মেলি আজৰি হৈ ভিডিঅ' কৰা নহ'লে তাৰপাছত অলপ ৰেষ্টটো ল'লোঁ আৰু অলপ ওলায়ো গ'লোঁ খোজকাঢ়িবলৈ আৰু এতিয়া চাহ খাই মেলি আজৰি হৈ আহিলোঁ আৰু এতিয়া বাজিছে 7:30 এতিয়া বনামগৈ আকৌ কিবা এটা ৰেচিপি আজি অলপ মনটো বেছিয়ে ভাল লাগি আছে কাৰণ ল'ম বুলি ভবা বস্তু এটা যেতিয়া এনেকৈ পাই যাওঁ অলপ ভালো লাগে দিয়কচোন আৰু সেইকাৰণে আজি আকৌ বনাম এতিয়া ভাবিছোঁ বাটাৰ চিকেন পোলাও এনেকৈ কিবা বনাম ভাবিছোঁ আৰু আপোনালোককো দেখাই থাকিম এতিয়া যাওঁ বনাওঁগৈ আৰু বস্তুবিলাক একো ৰেডি কৰা হোৱাই নাই যিহেতু আগতে একো প্লেনিং নাছিলে এতিয়া হঠাতে বনাম বুলি ভাবিলোঁ আৰু মোবাইলটো দিলেহে পিছে মোক কিন্তু এতিয়া পাৰ্টি খুৱাব লাগে মই সেইকাৰণে এতিয়া বনাওঁগৈ কিবা কিবি আপোনালোককো দেখাই থাকিম বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ এয়া মই গেছত পাতি লৈছোঁ কেৰাহী আৰু আজি বনাম বাটাৰ চিকেন আৰু পোলাও একেবাৰে সাধাৰণভাৱে বনাম খায়ো ভাল লাগে চিম্পুলকৈ সেইকাৰণে ভাবিলোঁ আৰু এয়া মই দি লৈছোঁ কেৰাহীত 1 টেবুল স্পুন বাটাৰখিনি এয়া দি গলাই লৈছোঁ তাৰপাছত মই ইয়াৰ লগত এড কৰিম কাটি ৰখা পিঁয়াজ এয়া পিঁয়াজ 2-3টা মিডিয়াম চাইজৰ মই অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ এয়া দি দিছোঁ পিঁয়াজখিনি মই অলপ দেৰি ভাজি ল'ম কিন্তু আমাৰ গল্ডেন ব্ৰাউন হ'বগৈ নালাগে পিঁয়াজখিনি জাষ্ট কেঁচা গোন্ধটো গ'লেই হ'ল আৰু পিঁয়াজখিনি এয়া ভাজি লৈ মই ইয়াৰ লগত মিক্স কৰি দিম এতিয়া কাজু এয়া 10 ফুটামান কাজু মই দি দিছোঁ কাজুখিনি দি এনেদৰে ভাজি ল'ম অলপ তাৰপাছত মই এড কৰি দিম ইয়াত কাটি ৰখা বিলাহী এয়া মই 2টা বিলাহী মিডিয়াম চাইজৰ কাটি ইয়াত দি দিছোঁ এতিয়া এইখিনি মই একেবাৰে মিডিয়াম ফ্লেমত ভাজিব লাগিব বেছি হাই ফ্লেমত ভাজিব নালাগে মিডিয়াম ফ্লেমত 1 মিনিটমানৰ কাৰণে ভাজি ল'ম বিলাহীখিনি অলপ অলপ গলিলেই হ'ব একেবাৰে গলি যাব নালাগে ইয়াত এড কৰি দিছোঁ মই 1 টেবুল স্পুন ধনিয়া পাউডাৰ আৰু 1 টেবুল স্পুন জিৰা পাউডাৰ আৰু ইয়াত দি দিছোঁ 1 টেবুল স্পুন কাশ্মীৰী লাল মিৰ্চ আৰু ইয়াত দি দিছোঁ হালধি আৰু দি দিম প্ৰয়োজন অনুসৰি নিমখ
দি দিছোঁ মই 2টা জলকীয়া, শুকান জলকীয়া দিছোঁ। আপোনালোকে মন কৰিলে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰিব। মছলাখিনি এড কৰি মই এনেদৰে ল' ফ্লেমত ভাজি ল'ম অলপ টাইম। মছলাখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজিলেই হৈ যাব, কিন্তু তলত লাগি যাব পাৰে। সেইকাৰণে মই ইয়াৰ লগত এড কৰি দিছোঁ এয়া অলপ গৰম পানী। বেছিও নিদিওঁ, অলপ দিছোঁ যাতে মছলাখিনি সোনকালে সিজি যায়। এয়া পানীখিনি শুকাবলৈ লৈছে। এতিয়া মই ইয়াত দি দিছোঁ 1 টেবুল স্পুন গৰম মছলা পাউডাৰ। এয়া ভজা হৈ গৈছে। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দি এনেদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'ম। ভালকৈ ধুনীয়া এটা স্মুথ পেষ্ট লাগিব বাটাৰ চিকেনৰ কাৰণে। সেইকাৰণে অলপ ঠাণ্ডা হ'বলৈ দিব, তাৰ পাছত মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'ম। আৰু এয়া দেখিছে পেষ্টটো ৰেডি হৈ গৈছে। এতিয়া মই পুনৰ কেৰাহীত এয়া 1 টেবুল স্পুন দি লৈছোঁ বাটাৰ। এতিয়া মই এইখিনিত বনাম চিকেনখিনি ফ্ৰাই কৰিব লাগিব। বাটাৰ বেছি ইউজ নকৰোঁ, 1 টেবুল স্পুনেই দিছোঁ। আৰু এয়া লগত দি দিছোঁ গোটা জিৰা। গোটা জিৰাখিনি দিয়াৰ পাছত মই দি দিছোঁ 3 খিলা তেজপাত, লং, অলপ ডালচেনি, 2-3 কোৱা সৰু ডালচেনি আৰু এটা ইলাইচি দি দিছোঁ। ইয়াৰ লগত এড কৰি দিম চিকেনখিনি। মই চিকেনখিনি মিডিয়াম চাইজত কাটি লৈছোঁ, এয়া দেখিছে। আৰু চিকেন লৈছোঁ মই 500 গ্ৰাম লৈছোঁ। এয়া চিকেনখিনি দি দিছোঁ। এতিয়া মই এইখিনি মিডিয়াম হিটত ভাজি থাকিম, মানে গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিম আৰু ভাজি ল'ব লাগিব ভালদৰে। চিকেনখিনি এনেদৰে কম জুইত আমি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু লগত মই এয়া এড কৰি দিছোঁ প্ৰয়োজন মতে নিমখ। এতিয়া চিকেনখিনি এনেদৰে ভালকৈ ভাজি ল'ম আৰু 5 বা 6 মিনিটৰ কাৰণে ভালদৰে সিজাব লাগিব। এয়া ঢাকন দি দিছোঁ। 3-4 বাৰ ভালদৰে ঢাকন দি মই সিজাই ল'লোঁ। এয়া ৰেডি হৈ গৈছে চিকেনখিনি। এতিয়া মই ইয়াৰ লগত এড কৰি দিম বিলাহী আৰু পিঁয়াজ দি যি মই পেষ্ট বনাই ৰাখিছিলোঁ, এই পেষ্টটো ইয়াত মিক্স কৰি দিম। এয়া গোটেই পেষ্টখিনি মই ইয়াৰ লগত এড কৰি দিছোঁ। পেষ্টখিনি এড কৰি মই 1 মিনিটমানৰ কাৰণে ভালদৰে ভাজিম, যাতে বিলাহী, পিঁয়াজ আৰু মছলাৰ যি পেষ্ট আমি ৰেডি কৰি ৰাখিছিলোঁ, এই পেষ্টৰ যাতে ফ্লেভাৰটো এড হয়, তাৰ কাৰণে মই 1 মিনিট কাৰণে ভাজি লৈছোঁ। এয়া ভজা হৈ গৈছে। এতিয়া মই ইয়াৰ লগত এড কৰি দিম পানী। মই মিক্সাৰ গ্ৰাইণ্ডাৰটোতে পানী অলপ দি আকৌ মিক্সাৰত মাৰি ল'লোঁ। তেতিয়া এনেদৰে কৰিলে আপোনাৰ মিক্সাৰ গ্ৰাইণ্ডাৰত ছাইডত লাগি থকা যিখিনি থাকে সেইখিনি ধুনীয়াকৈ মিক্স হৈ যায়। আৰু অলপ পানী মই এড কৰি দিম। এয়া আপোনালোকে নিজৰ প্ৰয়োজন মতে পানীটো এড কৰিব। এতিয়া মই এইখিনি ভালদৰে উতল আহিবলৈ দিম। এয়া উতল আহিবলৈ লৈছে। এতিয়া মই ইয়াৰ লগত মিক্স কৰি দিছোঁ এয়া কচুৰি মেথি। কচুৰি মেথি দিলে বাটাৰ চিকেনত খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়, সেইকাৰণে দি দিছোঁ। আপোনালোকৰ যদি লগত নাথাকে তেতিয়া নিদিলেও একো কথা নাই, আৰু বা ধনিয়া থাকিলেও আপোনালোকে এড কৰি দিব পাৰে। ভালদৰে উতল আহিবলৈ দিম এতিয়া, তাৰপাছত ৰেডি হৈ যাব বাটাৰ চিকেন। আৰু এয়া মই পাতি লৈছোঁ এফালে কুকাৰ। আজি পোলাও কুকাৰতে বনাম। আৰু দি দিছোঁ মই 2 টেবুল স্পুন জোখৰ ৰিফাইন অইল আৰু 1 টেবুল স্পুন ঘি। এতিয়া মই ঘিখিনি ভালদৰে গলাৰ পাছত ইয়াৰ লগত এড কৰি দিম পাঁচফোৰণ। এয়া পাঁচফোৰণ দি দিছোঁ মই। এতিয়া মই ইয়াৰ লগত এড কৰিম তেজপাত। এয়া 3 খিলা তেজপাত দি দিছোঁ। তাৰ পাছত মই ইয়াৰ লগত এড কৰিছোঁ এয়া সৰু সৰুকৈ কাটি থৈছিলোঁ পিঁয়াজ, মিডিয়াম চাইজৰ 2টা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনি ভাজি থাকোঁতে মই ইয়াৰ লগত এড কৰিম আদা নহৰু পেষ্ট। আদা নহৰু পেষ্ট মই দি দিছোঁ 1/2 টেবুল স্পুন দিছোঁ। এতিয়া ভালদৰে এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। আজি পোলাওখিনি একেবাৰে চিম্পুলকৈ বনাইছোঁ, সেইকাৰণে বহুত বেছি বস্তু ইউজ নকৰোঁ। এড কৰি দিম অলপ চেনি। এয়া বেছি দিয়া নাই, 1/2 টেবুল স্পুনতকৈ অলপ বেছি হ'ব চাগে, ইমানটো জোখৰে দিছোঁ। কাৰণ চেনি দিলে টেষ্ট আৰু কালাৰ দুয়োটাই ধুনীয়া হয় পোলাওত, সেইকাৰণে দি দিছোঁ। গল্ডেন ব্ৰাউন হৈ গৈছে পিঁয়াজখিনি।
এয়া দেখিছে আৰু মই লগত দি দিম এতিয়া দুটা মই গাজৰ কাটি ৰাখিছিলোঁ এয়া গাজৰটো দি দিছোঁ মই লগত গাজৰখিনি দি মই অলপ ভাজিম বেছি ভাজিব নালাগে আৰু লগত দি দিছোঁ মই এয়া কাজু আৰু খিচমিচ এইখিনি প্ৰায় 1 মিনিটমানৰ কাৰণে ভাজিম আৰু এতিয়া মই ইয়াৰ লগত মিক্স কৰি দিম অলপ নিমখ বেছি দিয়া নাই অলপেই দিছোঁ এয়া ভজা হৈয়ে গৈছে এতিয়া মই ইয়াৰ লগত এড কৰি দিম পানী মই চাউল দিছোঁ মানে চাউল দিম 2 কাপ মানে 2 কাপ চাউল মই ভালদৰে ধুই ৰাখিছোঁ এতিয়া 2 কাপ চাউলৰ জোখেৰে মই দি দিছোঁ পানী মই দিছোঁ 2 কাপতকৈ অলপ বেছি দিছোঁ এতিয়া মই দি দিম এয়া চাউলখিনি মই ধুই ৰাখিছিলোঁ এয়া চাউলখিনি এড কৰি দিছোঁ এনেদৰে দিছোঁ কাৰণ চাউলখিনি যদি আমি ভাজি দিওঁ তেতিয়া চাউলখিনি ভাগি যোৱা চান্স থাকে সেইকাৰণে প্ৰথমতে পানীখিনি দি চাউলখিনি এড কৰি দিছোঁ এতিয়া মই পুনৰ এয়া এড কৰি দিছোঁ ½ টেবুলস্পুন ঘি এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি দিম আৰু এটা হুইচেল মাৰিবলৈ দিম এয়া কুকাৰত এটা হুইচেল মৰাৰ পিছত এয়াৰটো নিজে যাবলৈ দিলোঁ আৰু এয়া পোলাও ৰেডি হৈ গ'ল মই পোলাওত ব্যৱহাৰ কৰিছিলোঁ বাসমতি কেআৰটি চাউলটো আৰু এয়া দেখিছে চাউলটো ভগি যোৱা নাই সেইকাৰণে মই পানীটো প্ৰথমতে দি পাছত চাউলখিনি দিওঁ এইফালে প্লেট আমাৰ ৰেডি হৈ গৈছে এতিয়া খাব লাগে এতিয়া মই দি লৈছোঁ ইয়াত বাটাৰ চিকেন এতিয়া বাটাৰ চিকেনৰ পোলাও খাই লওঁগে পাছত আকৌ লগ পাই আছোঁ কালি ৰাতি ভিডিঅ' কৰা আৰু নহ'লে আৰু এতিয়া বাজিছে আপোনাৰ 11টা বাজিছে এতিয়া মিষ্টাৰ যায়গে আৰু কাইলৈ যিহেতু সোমবাৰ কাইলৈ কামো আছে আৰু 1-2টা বজাত বন্ধই হৈ যাব সেইকাৰণে এতিয়াই যাব ওলালে আজি ভাত নোখোৱাকৈ যায় বাৰু ৰুটি খাই ল'লে এতিয়া তেওঁ যাবগে আজি এটেক কৰিব আজি মায়ে এটেক কৰিছে দেই কঁঠাল ঘৰৰে লাগি আছে সৰু জোৱাইকে খাই ভাল পায় সেইকাৰণে দি যাবলৈ লৈছে ঘৰলৈ এয়া দেখিছে পুৰা এটেক দিছে মায়ে অ পৰিবা বাবা আৰু এইফালে মিষ্টাৰ যাব ওলালে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আজিলৈ আহিছোঁ